কৰিছো। আৰু 71 চনৰ পিছত যে অসম ত্যাগ কৰিব লাগিব। এইখিনিতে মোৰ বক্তব্য মই সামৰণি মাৰিছো। আৰু আমাৰ লগত গৰিয়ামুৰা দিখি জাতি পৰিষদৰ সন্মানীয় ডাঙৰীয়া আছে। জাতি অসমৰ ভাষা সাহিত্য সংস্কৃতি বিনষ্ট কৰিব অসম চুক্তিৰ পৰিপন্থী এইখন হৈছে বিধেয়ক। এইখন বিধেয়কে অসম চুক্তিক নস্যাৎ কৰিব। 855 গৰাকী শ্বহীদৰ যি মূল্য যি মানে কি ত্যাগ সেই ত্যাগক অথলে পঠাব। গতিকে অসমৰ ৰাইজে কোনো ধৰ্মৰ নামত ভাষাৰ নামত বিধেয়ক অনাৰ কোনো প্ৰশ্ন নাহে। আমি কোনো সদৌ অসম ছাত্ৰ সন্থাই নমস্কাৰ। কোনো ইছলাম ধৰ্ম বুদ্ধ ধৰ্ম আমি বঙালী বিদ্বেষী নহয়। আমি এসব বিদ্বেষী কৈছোঁ যে সন্মানীয় বিদেশী কোনো জাতপাত নাই, কৰ্মচাৰী সতীৰ্থ বন্ধু বান্ধৱীসকল, যে নহ'ব। গতিকে আমাৰ দাবী যে ধৰ্মৰ নামত কোনো বিদেশী ভাষা আজি নালাগে। অসম চুক্তিৰ আধাৰত 1971 চনৰ 24 মাৰ্চত এই ধৰ্মঘট আমি যি ধৰ্মঘটত আজি আজি সদৌ অসম কৰ্মচাৰী পৰিষদে আহ্বান জনোৱা এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী আমি বৰপেটা জিলা কৰ্মচাৰী পৰিষদে ৰূপায়ণৰ কাৰণে আগবাঢ়িছোঁ। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বিৰোধিতাৰে এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই বিলখন আমি অসমৰ জনগণে যেনেকৈ আজি এই বিলখনৰ বিৰুদ্ধে ওলাই আহিছে আৰু অসমৰ জনগণৰ লগত আমিও একত্ৰিত হৈ এই বিলৰ বিৰোধিতা কৰিবলৈ আহিছোঁ। কাৰণ আমি ভাবোঁ এই বিলখনে অসমৰ ভাষা সাহিত্য সংস্কৃতি ৰাজনীতি অৰ্থনীতিলৈ ভাবুকি আনিব। গতিকে আমি এই জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধাচৰণ কৰি এই বিলখন অনতিপলমে বাতিল কৰাৰ কাৰণে চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ। আশা কৰোঁ